So guys, welcome back to the channel. Aji etu second vlog hobo bijani. Mane just olaisu aru ghor pora. Eta mane moi je drive to puri jua tolop tan Kokrajhar. Ekarne driver ase, driver loi jam. Bhale apnaloke aji kisuman natural scenery dekhibole pabo, etu bhal lagibo. Take side up. মানে বৰ বেছি বিশেষ কাম নাই, অলপ জেএমচি কৰিব আছে। মানে তাত এটা প্ৰজেক্ট চলি আছিল, প্ৰজেক্টৰ মানে কিবা জইণ্ট মেজাৰমেণ্ট ল'ব লাগে। জইণ্ট মেজাৰমেণ্টখিনি লৈ পেলাই আমি সোনকালে ঘৰ পোৱা হ'ম, কিন্তু জইণ্ট মেজাৰমেণ্টখিনি লোৱাতে অলপ টাইম লাগিব। সেই জইণ্ট মেজাৰমেণ্ট কেনেকৈ লয় বাৰু আজি বাৰু সেইটো প্ৰজেক্টত নেদেখাওঁ, কিন্তু হোপফুলি আগত যি ভিডিঅ' বনাম তাত সকলোৱে দেখিবলৈ পাব জইণ্ট মেজাৰমেণ্ট কি বস্তু। মানে একচুৱেলি আমি যেতিয়া যাই আছিলোঁ তেতিয়া ইমান বেছি ভিডিঅ' কৰা নাই, কিন্তু এই মানে বঢ়িয়া কিছুমান ঠাইত আমি কালি গৈছিলোঁ। মানে যাই থাকোঁতেই পায় একচুৱেলি কোকৰাঝাৰলৈ। ধুনীয়া ধুনীয়া এই পাহাৰবোৰ আছে আৰু বৰষুণ দিও আছিল অলপ চলপ। সেইকাৰণে বাহিৰত ৰখাৰো সিমান মানে আমাৰ প্লেন নাছিল। আৰু যিহেতু আমি সোনকালে যাব লাগে সেইকাৰণে মানে আমি ক'তো মানে ৰখাও নাছিলোঁ। কিন্তু বতৰটো খুব ধুনীয়া আছিল আৰু কালি ট্ৰেভেলিঙৰ কাৰণে বহুত ভাল আছিল, আৰু বেছি গৰমো দিয়া নাই, সেইকাৰণে আমি যায়ো আছিলোঁ। আমি মানে ঘৰত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি যোৱা নাছিলোঁ, সেইকাৰণে মানে ব্ৰেকফাষ্টটো মানে আমি NTPCৰ হোটেল এখনত কৰি লৈছোঁ। বহুত ধুনীয়া হোটেল আছিল, মানে ষ্টাফৰ কাৰণে বনোৱা, কিন্তু আমিও তাত মানে দোচা এখন খাইছিলোঁ। আৰু ইয়াতে বৰষুণ দি আছে। আমি একচুৱেলি আহি থাকোঁতে ক'তো আৰু তেনেকুৱাকৈ কৰা নাই। কোকৰাঝাৰ আহি পাইছোঁ, অলপ পিছতে তাৰমানে আমি আৰু চালাকাটি যাব লাগে। মানে ভিতৰত বহুত বৰষুণ, তাৰমানে আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ, ঘৰৰ পৰা আহোঁতে কৰা নাই। কেনে লাগিল ব্ৰেকফাষ্টটো? ভাল লাগছে না? বঢ়িয়া, ঠিকে আছে। আমি এতিয়া মানে আৰু এই কোনোবা মানে আমাৰ জেই এজন আহিব, তাক উঠাব যাই আছোঁ। তাৰপিছত আমি চাইটত যাম। ৰেষ্টুৰেণ্ট মানে ষ্টাফৰ ৰেষ্টুৰেণ্ট, কিন্তু সেই ষ্টাফৰ ৰেষ্টুৰেণ্টখনত তাৰমানে আমিও মানে লাষ্ট একবাৰ আহোঁতে আমি তাতে খাইছিলোঁ।
এইবাৰো আমি তাতে খালোঁ ভালে মানে পৰিপাতি আৰু বস্তুটো সেইকাৰণে ভাল লাগে আৰু তাতে আমি যোনটো ছাইট আছিল সেই ছাইটটোৰ পৰা আহি আছোঁ এতিয়া তাৰমানে আৰু চালাঘাটি যাব লগা হৈছে তাতে কিবা কাম আছে চালাঘাটিত যাই আছোঁ গাড়ী চলাই আছে মই ইয়াতে বহি আছোঁ মিছামিছি সন্মুখত এই বৰষুণ তাকে আমি যাই আছোঁ আপোনালোকে চাই থাকক জনাই আছোঁ আৰু কি কি কোকৰাঝাৰতো কৃত্ৰিম বানপানী মানে গুৱাহাটীৰ নিচিনাই অৱস্থা হৈছে আৰু তাৰমানে আমি লাঞ্চ চাঞ্চ কৰি ল'লোঁ অলপ এতিয়া আমি আৰু অলপ ছাইটত যাম তাতে লাঞ্চখিনি কৰি ভালে লাগিল এটা কোকৰাঝাৰ গাইজ ইয়াতে আহি কিনেও মানে কাম কৰিব লগা হৈছে আৰু মানে কিবা ডকুমেণ্ট এখন লাগে সেইখন উলিয়াই পেলাই আৰু দিব লগা হৈছে মানে এইবিলাক বৰ ভেজাল এইগিলা কাম একচুৱেলি কিন্তু কৰিবতো লাগবই উপায় নাই সেয়ে মানে বস্তুটো কাম মই লেপটপটো লৈছোঁ আৰু লগতে যাতে কিবা ডকুমেণ্টছ লগা হ'লেও তাৰমানে দি কিনে আৰু ভালকৈ ক্লিয়াৰ কৰি যাব পাৰি কাৰণ আপুনি নলবাৰীৰ পৰা কোকৰাঝাৰ সদায় আহি থকাটো এনেও প্ৰব্লেম হয় সেইকাৰণে তাৰমানে ধৰক কিবা এখন দোকান ডকুমেণ্টছ ইফালে ল'ব পাৰে কিন্তু লেপটপটো থাকিলে আপোনাৰ লগত তেতিয়া তাৰমানে আপুনি তৎক্ষণাত নিজে ওলাই কিনে নিজৰ ডকুমেণ্টছখন দিব পাৰোঁ সেইকাৰণে গাড়ীতে বহি লৈ কিনে মই কামটো কৰি আছোঁ তুমি বহি থাকিলে ইয়াতে মই আজি আৰু আকলাকলিকৈ ঘূৰি থাকিলোঁ আৰু বাকী কামখিনি হ'ল অলপ কিবা বাকী আছে তাকে অলপ বাহিৰত যে চাহ খাই আৰু অলপ দেৰি হ'ব মানে ইয়াৰ পৰা ওলাওঁতে যদি আৰু আধা ঘণ্টা দেৰি হয় তেতিয়াহ'লে বহুত দেৰি হৈছে সেনে পৰিৱেশটো ভালে লাগে গাইজ তাৰমানে এতিয়া 8:15 হৈছে 8:15 আমি জাষ্ট কোকৰাঝাৰৰ মানে য'ত আমাৰ কাম আছিল তাৰ পৰা আমি জাষ্ট ওলাইছোঁ আৰু তাৰমানে এই আৰু লাইফটো যদি কেতিয়াবা কিবা মানে ভাল ভুগিব লগা হয় তেতিয়াহ'লে মানে কষ্টও কৰিব লাগিব সেয়ে আৰু বাকী বিশেষ নকওঁ আপোনালোকে ছাপোৰ্ট কৰি আছে আৰু কৰি থাকক এইখিনিয়ে কৈ মই মানে ব্লগটো শেষ কৰোঁ আৰু ছাপোৰ্ট সদায় এনেকৈ দি যাব আৰু মানে ভাল লাগছে আৰু যে ইমান মানুহ চাইছে বা যোনকেইটা আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰিছে আৰু নিজৰ মানুহ মানে বহুতে তাৰমানে গমেই পোৱা নাই কিন্তু বহুত বেলেগ মানুহ গৈছে তাকে আৰু ধন্যবাদ জয় অসম